পনীৰৰ গ্ৰেভিটো বনাবৰ বাবে মই লৈছোঁ অলপমান মগজ, অলপমান কাজু, এটা কেঁচা জলকীয়া, অলপমান ইলাচি, লং আৰু ডালচেনি, দুটা তেজপাত, অলপমান গোটা জিৰা, অলপমান নহৰু আৰু আদা আৰু কাটি লোৱা বিলাহী দুটা আৰু দুটা পিঁয়াজ। এতিয়া এখন পেনত অলপমান ৰিফাইন অইল দি পেলাই ভালকৈ গৰম কৰি ল'ম। তেলখিনি গৰম হোৱাৰ লগে লগে মই ৰেডি কৰি থোৱা ইনগ্ৰিডিয়েণ্টখিনি দি ভালদৰে ভাজি ল'ম। এইখিনি ভাজি লোৱাৰ পিছত এতিয়া কাটি থোৱা পিঁয়াজখিনি আৰু কাটি থোৱা বিলাহীকেইটা দি দিম। দি অলপমান নিমখ দি পেলাই ভালকৈ ফ্ৰাই কৰি ঢাকন মাৰি দিম। এইখিনি ভাজা হৈ গৈছে। এতিয়া ইয়াত অলপমান পানী দি উতলিবৰ কাৰণে দি পেলাই ঢাকন মাৰি দিম। এইখিনি আমাৰ গ্ৰেভি বনাবৰ কাৰণে ৰেডি হৈ গৈছে। এতিয়া অলপমান লৰাই গেছৰ ফ্লেম অফ কৰি দিম আৰু অলপমান ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হ'লেই এইখিনি ভালকৈ মিক্সি গ্ৰাইণ্ডাৰত দি পেলাই গ্ৰাইণ্ড কৰি ল'ম। এয়া আমাৰ পনীৰৰ গ্ৰেভি বনাবৰ কাৰণে পেষ্ট ৰেডি হৈ গ'ল। এতিয়া এটা কেৰাহী গৰম কৰি ৰিফাইন অইল আৰু ঘি দি পেলাই তেলখিনি গৰম কৰি তাৰপিছত আদা কাটি লোৱা আদা কেইটুকুৰামান দি দিম। দি লৈ ভালকৈ ফ্ৰাই কৰি ল'ম। আদাখিনি ফ্ৰাই হোৱাৰ লগে লগে ৰেডি কৰি থোৱা পেষ্টখিনি দি দিম। দি ভালদৰে পেষ্টখিনি ফ্ৰাই কৰি ল'ম। পেষ্টখিনি ফ্ৰাই কৰি এতিয়া গুড়া মছলাখিনি দি দিম। প্ৰথমতে দিছোঁ হালধি, অলপমান জলকীয়াৰ গুড়া, অলপমান জিৰা গুড়ি, অলপমান নিমখ। মই আগতো দিছিলোঁ পেষ্টখিনি বনাওঁতে নিমখ। এতিয়া আপোনালোকে সোৱাদ অনুযায়ী অলপমান নিমখ দিব। এইখিনি ভালদৰে ফ্ৰাই কৰি ল'ম। এইখিনি ফ্ৰাই কৰি এতিয়া মই দিম ইয়াতে মিট মছলা। মিট মছলাটো অলপমান দেৰিকৈ দিলে তাৰ গোন্ধটো বহুত ধুনীয়াকৈ আহে। পেষ্টখিনি ফ্ৰাই কৰি যেতিয়া এটা ধুনীয়া কালাৰ আহিব তেতিয়া আপোনালোকে ইয়াতে অলপমান দৈ বা ক্ৰীম এড কৰিব। মোৰ তাত ক্ৰীম নাছিলে কাৰণে মই মিঠা দৈকে এড কৰিছোঁ। মই 2 চামুচ মিঠা দৈ এড কৰিছোঁ। কৰি লৈ এইখিনি ভালকৈ এতিয়া লৰাই অলপমান আকৌ ফ্ৰাই কৰি ল'ম। গ্ৰেভিখিনি ফ্ৰাই হোৱাৰ পিছত যেতিয়া গ্ৰেভিখিনি ছাইডৰ পৰা তেল ওলাব ষ্টাৰ্ট কৰিব তেতিয়া মই ইয়াতে অলপমান পানী দি দিম। দি পেলাই অলপমান লৰাই আকৌ উতলিবৰ কাৰণে ঢাকন মাৰি দিম। এতিয়া মই এই গ্ৰেভিখিনিত এড কৰিম অলপমান পিচি লোৱা পনীৰ। আচলতে এইটোৱেই এই ৰেচিপিটোৰ মেইন ইনগ্ৰিডিয়েণ্ট হয় আৰু এনেকৈয়ে পনীৰখিনি দিয়ে কাৰণে এই ৰেচিপিটোৰ নাম হৈছে পনীৰ লাবাবদাৰ। চ' এতিয়া মই ইয়াতে অলপমান এনেদৰে পিহনাত পনীৰখিনি পিচি লৈ ইয়াতে এড কৰি দিম। এতিয়া এই পনীৰখিনি ভালদৰে লৰাই ল'ম।
লৰাই লৈ ইয়াতে এতিয়া এনেদৰে কিউবছত কাটি লোৱা পনীৰৰ পিচকেইটা দি দিম। দি লৈ পেলাই অলপ ভালদৰে লৰাই ল'ম। পনীৰখিনি উতল অহাৰ পিছত এতিয়া একেবাৰে শেষত মই 2 চামুচ টমেটো কেটচাপ দি ল'ম। দি লৈ ভালকৈ লৰাই অলপমান উতল অহাৰ পিছতে গেছৰ ফ্লেম অফ কৰি দিম। এয়া আমাৰ আজিৰ ৰেচিপি পনীৰ লবাবদাৰ ৰেডি।